हेलो ভিউৱাৰ্ছ বৰ্ণালীজ কিচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই বনাবলৈ ওলাইছোঁ বাহু মাছৰ সৈতে মগু দাইল দি মুড়ি ঘণ্ট। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব মইনো কেনেদৰে মাছৰ মুড়ি ঘণ্টখন বনালোঁ। যদি চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। মই কেনেদৰে বনালোঁ ভাবিছোঁ আপোনালোকক দেখাওঁ। তেতিয়াহ'লে দেৰি নকৰি বলক আজি আমাৰ ভিডিঅ'টো ইমানৰ পৰাই ষ্টাৰ্ট কৰোঁ। মাছৰ মুড়ি ঘণ্ট বনাবলৈ কাৰণে মই এইখিনি মগু দাইল লৈছোঁ। মই আধা কাপমান মগু দাইল লৈছোঁ। এইখিনি বইল কৰি লৈছোঁ। মই অকণমান নিমখ দি বইল কৰিছোঁ। চাওক এইখিনি এনেকুৱা ধৰণৰ হৈ আছে, পূৰা বইল কৰি দিয়া নাই। আৰু ইয়াৰ লগতে লৈছোঁ মই বিলাহী লৈছোঁ এটা, মই সৰু বিলাহী লৈছোঁ এটা, আলু লৈছোঁ এটা, এনেকৈ কিউব চাইজত কাটি লৈছোঁ। আদা নহৰু লৈছোঁ অকণমান, 3টা জলকীয়া লৈছোঁ, ইলাচি লৈছোঁ, লং লৈছোঁ আৰু দালচেনি অকণমান লৈছোঁ। পিঁয়াজ কাটি লৈছোঁ মই এই ধৰণে পাতল পাতলকৈ কাটিছোঁ পিঁয়াজটো, আৰু 2 খিলা তেজপাত লৈছোঁ। আৰু মই মাছৰ মাথাখিনি এই ধৰণে ফ্ৰাই কৰি লৈছোঁ। বাহু মাছৰ মাথা হয়, মই বাহু মাছৰ মাথা দি মুড়ি ঘণ্ট খাই ভাল পাওঁ, সেইকাৰণে মই বাহু মাছৰ মাথা লৈছোঁ। যিকোনো মাছৰ মাথা ল'ব পাৰে। আৰু এইখিনি আদা নহৰু আৰু জলকীয়াখিনি মই একেলগে খুন্দি ল'লোঁ অকণমান, মই মিক্সিত পিচি লোৱা নাই, অকণমান খুন্দি লৈছোঁ। ইয়াতে মই বাকী ড্ৰাই মছলাখিনি মিক্স কৰি ল'ম। এইখিনি জিৰা লৈছোঁ মই আধা চামুচ ধনিয়া পাউডাৰ লৈছোঁ আৰু লৈছোঁ অকণমান গৰম মছলা। বাকী এইখিনিৰ লগতে মই দি দিম হালধি আধা চামুচ দিম, হালধি দিছোঁ মই আধা চামুচ। আৰু এইখিনি অকণমান মিক্স কৰি ইয়াতে দি দিম মই কাশ্মীৰী মিৰ্চ পাউডাৰটো, এইটো কালাৰৰ কাৰণে হয়। এইটো মই আধা চামুচমানৰ সমানেই লৈছোঁ। আৰু এইখিনি অকণমান মিক্স কৰি দিম। মই ইয়াতে অকণমান পানী দি দিম, পানী দি এটা পেষ্ট বনাই ল'ম। এইখিনি চাওক আমাৰ পেষ্ট ৰেডি হৈ গৈছে। এনেকৈ মছলাটো দিলে জ্বলি নাযায়। তাৰপিছত এইখিনি মই ৰাখি দিম। এতিয়া মই গেছত এখন কেৰাহী গৰম হ'ব দিছোঁ। ইয়াতে দি দিছোঁ 4-5 চামুচমানৰ সমান তেল। অকণমান তেল বেছি দিব, কাৰণ তেতিয়া বস্তুটো অকণমান খাবলৈ ভাল হয়। তেলখিনি গৰম হৈ অহাৰ পিছতে মই ইয়াত দি দিছোঁ এয়া জিৰা দিছোঁ, গোটা জিৰা অকণমান দিছোঁ। তাৰপিছতে দি দিম তেজপাত 2 খিলা, আৰু লং ইলাচি দালচেনি গোটেইকেইটা একেলগে দি দিছোঁ। গোটেইকেইটা অকণমান ফুটি আহিব দিছোঁ, তেতিয়া গোন্ধটো ধুনীয়াকৈ আহে। আৰু দি দিছোঁ এতিয়া কাটি থোৱা পিঁয়াজখিনি। ইয়াতে পিঁয়াজখিনি যে নহয়, পিচিও দিব পাৰে মিক্সিত, নহৰু আদা সকলো মিক্সিত পিচি একেলগেও দিব পাৰে। মই এনেকৈয়ে দিছোঁ, এনেকৈ দিলে বেলেগ ধৰণৰ এটা সোৱাদ আহে। এইখিনি অকণমান মই ৰঙা কৰি ভাজিছোঁ। এইখিনি ভাজি হৈ যোৱাৰ পিছত মই ইয়াত বাকী যিখিনি মই পেষ্ট বনাই থৈছোঁ সেইখিনি এড কৰিম। এনেকৈ মছলাটো পানী দি অকণমান পেষ্ট বনাই লৈ দিলে তেতিয়া জ্বলি নাযায় মছলাটো, আৰু খাবলৈ এটা বেলেগ ধৰণৰ স্মেল আহে, ভাল লাগে গোন্ধটো। আমাৰ পিঁয়াজ ৰঙা হৈ আহিছে। তাৰপিছতে এয়া পেষ্টখিনি দি দিছোঁ মই, যিখিনি শুকান মছলা মই পেষ্ট বনাই থৈছিলোঁ সেইখিনি দি অলপ দেৰি লৰাম। ভালকৈ ভাজি ল'ব লাগিব অলপ দেৰি। এয়া আমাৰ চব তেল উঠি আহিছে, আৰু মই সেই একেটা বাতিতে অকণমান পানী মিহলাই দি দিছোঁ। গেছটো পূৰা হাই কৰি থোৱা নাই, মই মিডিয়ামত ৰাখিছোঁ গেছটো। আৰু এয়া চব অকণমান তেল ওপৰলৈ উঠি আহিছে। এইখিনি আমাৰ প্ৰায় হৈ গৈছে মছলা ভজা।
এইখিনি মছলা ভাজি হৈ যোৱাৰ পিছতে মই ইয়াত কাটি থোৱা বিলাহীখিনি দি দিম। মই বিলাহী বেছি দিয়া নাই, অকণমান দিছোঁ। বিলাহীখিনি ভাজি হৈছে অলপ অলপ। তাৰপিছতে মই ইয়াত নিমখ দি দিছোঁ সোৱাদ অনুসৰি। এইটো নিজৰ সোৱাদ অনুসৰি দিব নিমখটো। কিছুমানে বেছি খায়, কিছুমানে কম খায়, সেইটো কাৰণে নিমখৰ জোখটো ক'ব নোৱাৰি, নিজৰ আন্দাজ মতে দি ল'লেই হ'ল নিমখটো। এইখিনি অকণমান মই এই ধৰণে লৰাই দিছোঁ। তাৰপিছত ইয়াত মই অকণমান চেনি দিছোঁ, এইটো অপচনেল হয় চেনিটো। অকণমান মিঠা মিঠা সোৱাদ হ'লে খাবলৈ ভাল লাগে মুৰিঘণ্টটো। এইখিনি অকণমান লৰাই ল'ম। লৰাই লৈ তাৰপিছতে মই কাটি থোৱা আলুখিনি দিম ইয়াত। অকল আলু দিও বনাব পাৰি মুৰিঘণ্ট, কিন্তু মই মগু দাইলেৰে বনাইছোঁ, খাই ভাল লাগে মগু দাইল দি বনালে। আমাৰ আলুখিনি ফ্ৰাই কৰা হৈ গৈছে, অকণমান ভাজি ল'লোঁ। তাৰপিছত বইল কৰি থোৱা মগুখিনি দি দিছোঁ মই। আলু দিও বনাব পাৰি, নহ'লে জহা চাউল দিও বনাব পাৰি, খাবলৈ একেই টেষ্ট হয়, একেধৰণেই বনাব পাৰি। অকণমান টাইম ভাজি ল'ম মই এইখিনি। ভাজি প্ৰায় 10 মিনিটমানৰ কাৰণে ঢাকি দিম, একেবাৰে গেছটো কমাই পেলাই। আৰু এইখিনি চাওক 10 মিনিটৰ পিছত এনেকুৱা ধৰণৰ হৈ গৈছে। পানী ওলাই আহে অকণমান অকণমান। আৰু ইয়াত মই এতিয়া দি দিম ফ্ৰাই কৰি থোৱা মাছৰ মাথাখিনি। এইখিনি মই ভাঙি দিম। এয়া আমাৰ মাছৰ মাথাখিনি একেবাৰে ভাঙি দিলোঁ। অকণমান অকণমান ডাঙৰ হৈ আছে, পূৰা গুৰি কৰিও পেলোৱা নাই। তাৰপিছত মই ইয়াত 1 গিলাচমানৰ সমান পানী দি দিছোঁ। পানী দি পেলাই প্ৰায় 15 মিনিটমানৰ কাৰণে উতলিব দিম, আলুটো যিহেতু সিজিব লাগিব। আৰু দাইলখিনিও মই আধা সিজাকৈ থৈছিলোঁ। এয়া চাওক উতলি আহিছে। অকণমান লৰাই দিছোঁ। আৰু অকণমান আমি ঢাকি ৰাখিব লাগিব, বেছি দেৰি নালাগে, 5 মিনিটমান সমান ঢাকিব লাগিব। তাৰপিছতে মই ইয়াত ঘিউ দি দিছোঁ 1 চামুচ। এইটো নিদিলেও হয়, মই দি দিছোঁ, গোন্ধটো ভাল আহে মুৰিঘণ্টাত যদি ঘিউ দি দিয়ে। আৰু এইখিনি আমাৰ ৰেডি হৈ গৈছে। এতিয়া গেছটো অফ কৰি অকণমান ঠাণ্ডা হ'ব দিম, নমাই দিম। আৰু এইখিনি মই চাওক ধৰণে নমাই দিলোঁ। আৰু কিমান ধুনীয়া কালাৰ এটা আহিছে, আৰু খাবলৈ যে বহুত টেষ্ট হয়। এই ধৰণে এবাৰ ট্ৰাই কৰি চাব। যিসকলে জানেই, আৰু যিসকলে নাজানে এবাৰ ট্ৰাই কৰি চাব, খাবলৈ বহুত টেষ্ট হয় এনেকৈ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।